হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে আমি জিমেইল একাউণ্ট ইউজ কৰি আমাৰ বন্ধুলৈ বা ক'ৰবালৈ আমাৰ ইম্পৰ্টেণ্ট ফাইলছ বা ফটো কেনেকৈ চেণ্ড কৰিব লাগে। এতিয়া মই এই ভিডিঅ'টোত আজিৰ ভিডিঅ'ত ক'ম যে আমি জিমেইল একাউণ্ট ইউজ কৰি আমি গুগলত আমাৰ ফটোবিলাক কেনেকৈ ছেভ কৰিম আৰু যি ফটো আমি যাতে ভৱিষ্যতেও ব্যৱহাৰ কৰিব পাৰিম। আমাৰ কেতিয়াবা মোবাইল বেয়া হৈ যায় বা আমাৰ SD কাৰ্ড বেয়া হৈ যায়, কিন্তু আমি SD কাৰ্ড বা মোবাইল বেয়া হোৱাৰ পিছতো আমি সেই ফটোবিলাক যদি আমি গুগল একাউণ্টত ছেভ কৰা থাকে আমি অতি সহজতে পিছলৈ আকৌ তাক ডাউনলোডিং কৰি ইউজ কৰিব পাৰিম। চ' ব'লক মই ক্ৰোমলৈ গৈছোঁ। ক্ৰোমলৈ যোৱাৰ পিছত মই আপোনালোকক কৈ দি আছোঁ যে এতিয়া গুগলত যাওঁ। সেই আগৰ দৰে আকৌ আমি নিজৰ একাউণ্টটো চাইন ইন কৰিব লাগে। চাইন ইন মোৰ কৰা আছে। আমি আকৌ ডেস্কটপ ছাইডলৈ যাওঁ। ডেস্কটপ ছাইডত যোৱাৰ পিছত আমি এই তিনিটা আইকন আছে ন, এই তিনিটা হেতু থকা আইকনত ক্লিক কৰিলোঁ। মেনুত এয়া মই আহিলে এই লাষ্টত ফটোত লিখা আছে, ফটোটোত ক্লিক কৰি দিওঁ। ফটোটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোৰ এটা নতুনকৈ ফেজ আহিব। নেট অলপ শ্ল' আছে। এয়া আপোনালোকে দেখিছে ফটোটোত ক্লিক কৰাৰ পিছত মোৰ নতুনকৈ ফেজ আহিছে। এতিয়া মই ইয়াত আপোনালোকক দেখাই দিম যে এই ইয়াত এটা এই ডাৱৰৰ লিখা আছে, ক্লাউডৰ লিখা আছে আইকন। এই আইকনটোত আমি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আমি ইয়াত আকৌ এটা নতুনকৈ আহিছে চুজ কৰিবলৈ। আমি ইয়াত ফাইললৈ যাওঁ। ফাইলত যোৱাৰ পিছত মই গেলেৰীলৈ যাম, যিহেতু মোৰ ফটো সকলোবোৰ গেলেৰীতে আছে। গেলেৰীত যোৱাৰ পিছত মই কেমেৰাৰ পৰা এটা ফটো চিলেক্ট কৰি লওঁ। এই ফটো চিলেক্ট কৰি লৈছোঁ। এই ফটো চিলেক্ট কৰাৰ পিছত মই আপোনালোকক তলত গৈ দেখুৱাই দিছোঁ। এয়া মোৰ ফটোটো আপলোডিং হৈ আছে। এয়া মোৰ ফটোটো অট'মেটিক আপলোডিং হৈ শেষ হ'বই আছে আৰু অলপমান আছে, নেটটো অলপ শ্ল' সময় খাই আছে। এয়া মোৰ ফটোটো আপলোড হৈ গ'ল। আপলোড হোৱাৰ পিছত মই এইটো কাটি দিওঁ। কাটি দিয়াৰ পিছত মই ৰিফ্ৰেছ এটা মাৰি দিওঁ। ৰিফ্ৰেছ এটা মৰাৰ পিছত মোৰ এয়া ৰানিং। এয়া আপোনালোকে দেখিব পাৰিছে যে মই এতিয়া আপলোডিং কৰা যোনটো ফটো আছিলে, এই ফটোটো আপোনালোকে ইয়াৰ আগত পোৱা নাছিলে, কিন্তু মই এতিয়া আপলোডিং কৰিছোঁ। চ' এয়া ফটো মোৰ গুগল একাউণ্টত ছেভ হৈ গ'ল। গুগল একাউণ্টত ছেভ হোৱাৰ পিছত এতিয়া মই যিকোনো সময়ত যদি মোৰ এই মোবাইলটোৰ পৰা মোৰ এই ফটোটো ডিলেট হৈ যায়, তেতিয়া মই যিকোনো ঠাইৰ পৰা মোৰ PC লেপটপ ইউজ কৰি হওক বা অন্য কাৰোবাৰ মোবাইল ইউজ কৰি হওক মই এইটো ফটোটো ইউজ কৰিব পাৰোঁ। যদি আপোনালোকক এই ট্ৰিক্সটো ভাল লাগিছে, মোৰ এই ভিডিঅ'টোক শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। আৰু ছাবস্ক্ৰাইব কৰাৰ লগে লগে সেই বেল আইকনটোত ক্লিক কৰি দিব, যাতে মোৰ এই চেনেলটোত আপলোডিং কৰা যিকোনো ভিডিঅ' আপোনালোকে সকলোতকৈ প্ৰথমত চোৱাৰ সুবিধা পায়। ধন্যবাদ।